অতীতত ঘটা কিছুমান বিশেষ যুদ্ধৰ বিষয়ে জানো আহক। প্ৰথম ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধখন কেতিয়া হৈছিলে? 1965 চনত হৈছিল। দ্বিতীয় ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধখন কেতিয়া হৈছিলে? 1971 চনত হৈছিল। প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? 1914 পৰা 1918 চনত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল? 1939 চনৰ পৰা 1945 চনলৈকে হৈছিল। ভাৰত আৰু চীনৰ মাজত যুদ্ধ কেতিয়া হৈছিল? 1962 চনত হৈছিল। বক্সৰ যুদ্ধ কেতিয়া হৈছিল? 1764 চনত হৈছিল। প্ৰথম স্বতন্ত্ৰতা সংগ্ৰাম কেতিয়া হৈছিলে? 1857 চনত হৈছিল। তুগলক বংশৰ সংস্থাপক কোন আছিল? গয়াসুদ্দিন তুগলক। বিজয়নগৰ সাম্ৰাজ্যৰ সংস্থাপক কোন আছিল? হৰিহৰ বুক্কা। লোদী বংশৰ সংস্থাপক কোন আছিল? বহলুল লোদী। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? 1526 চনত হৈছিল। মুঠ কি মছজিদৰ নিৰ্মাণ কোনে কৰিছিল? সিকন্দৰ লোদীয়ে। আগৰা চহৰৰ সংস্থাপকজনৰ নাম কি আছিল? সিকন্দৰ লোদী।